বন্ধুসকল, সপোনত সপোন সকলোৱে দেখে। হোৱাৰ পিছত আমি যিখন জগতত প্ৰৱেশ কৰোঁ, সেইখন জগতক সপোনৰ জগত বুলি কওঁ। কিন্তু কেতিয়াবা আমি কিছুমান সপোন দেখি তীব্ৰ অশান্তিত ভোগোঁ। সপোনৰ অৰ্থ কি? সপোনটো শুভ নে অশুভ? কেতিয়াবা আমি এনেকুৱা সপোন দেখোঁ, শুই থকা মানুহে জাগি উঠে। সামুদ্ৰিক শাস্ত্ৰ মতে আমি যিবোৰ সপোন দেখোঁ, সেইবোৰ শুভ আৰু অশুভ ফলৰ সংকেত দিয়া হয়। তেনেহ'লে আহক কথা পাতোঁ সপোনৰ ফলাফল আৰু সপোনৰ বিষয়ে, সপোনৰ অৰ্থৰ বিষয়ে। বন্ধুসকল, সপোনত অজগৰ দেখিলে কি হয়? বন্ধুসকল, যদি আপুনি সপোনত অজগৰ দেখিছে, তেতিয়াহ'লে আপুনি কাৰোবাৰ লগত কাজিয়া লাগিব বা কৰিব। বন্ধুসকল, সপোনত জুই লগা যদি দেখিছে আপুনি, তেতিয়াহ'লে বুজিব যে আপোনাৰ ব্যৱসায়ত লোকচান হ'ব। বন্ধুসকল, সপোনত অচিনাকি নাৰী যদি দেখিছে, তেতিয়াহ'লে আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব। আৰু বন্ধুসকল, যদি আপুনি সপোনত মাছ দেখিছে, তেতিয়াহ'লে আপোনাৰ টকা পইচা আহিব। 5 নম্বৰ, বন্ধুসকল, সপোনত অচিনাকি নাৰীৰ লগত প্ৰেম কৰা দেখিলে কি হয়? বন্ধুসকল, যদি আপুনি সপোনত অচিনাকি নাৰীৰ লগত প্ৰেম কৰা দেখিছে, তেতিয়াহ'লে আপোনাৰ শীঘ্ৰেই বিবাহ হ'ব। সপোনত যদি বন্ধুসকল আপুনি কান্দিছে, তেতিয়াহ'লে আপোনাৰ জীৱনত সুখ আহিব। বন্ধুসকল, আপুনি যদি সপোনত অচিনাকি মানুহ দেখিছে, তেতিয়াহ'লে আপোনাৰ আত্মীয়ই সহায় কৰিব। বন্ধুসকল, সপোনত অন্ধকাৰ দেখিলে কি হয়? বন্ধুসকল, আপুনি যদি সপোনত অন্ধকাৰ দেখিছে, তেতিয়াহ'লে আপোনাৰ বিপদ আহিব আৰু এইটো সংকেত দিছে আপোনাক। বন্ধুসকল, সপোনত অভিনেত্ৰীৰ দৰ্শন হোৱা দেখিলে আপোনাৰ কি হ'ব? আপোনাৰ সৌভাগ্য সূচিত হ'ব। বন্ধুসকল, সপোনত জুই দেখিলে কি হয়? আপোনাৰ টকা পইচা থকা ছোৱালীৰ লগত বিয়া হ'ব, বা আপুনি যদি ল'ৰা হয়, তেনেহ'লে আপোনাৰ টকা পইচা থকা ছোৱালীৰ লগত বিয়া হ'ব, আৰু যদি ছোৱালী হয়, তেনেহ'লে আপোনাৰ টকা পইচা থকা ল'ৰাৰ লগত বিয়া হ'ব। বন্ধুসকল, সপোনত অনাথ বা অসহায় ব্যক্তিক দেখিলে কি হয়? বন্ধুসকল, যদি আপুনি সপোনত অনাথ বা অসহায় ব্যক্তি দেখিছে, তেনেহ'লে আপোনাৰ বহুত ধনৰ অধিকাৰী হ'ব, আপুনি বহুত ধনী হ'ব। আহিব লগা দিনত আপুনি বহুত ধনী হ'ব। বন্ধুসকল, সপোনত অচিনাকি পুৰুষ দেখিলে কি হয়? বন্ধুসকল, আপুনি যদি সপোনত অচিনাকি পুৰুষ দেখিছে, তেতিয়াহ'লে আপোনাৰ ভাগ্যটো ভাল হ'ব। সপোনত অবিবাহিত ছোৱালী দেখিলে কি হয়? বন্ধুসকল, যদি বন্ধুসকল আপুনি সপোনত অবিবাহিত ছোৱালী দেখিছে, তেতিয়াহ'লে আপোনাৰ বিবাহৰ লক্ষণ দেখুৱাইছে, বা আপোনাৰ আহিব লগা কেইদিনমানৰ পিছত আপোনাৰ বিবাহ হ'ব। বন্ধুসকল, সপোনত ৰাখি যদি বন্ধুসকল সপোনত আপুনি অগ্নিটো দূৰত দেখিছে, তেনেহ'লে আপুনি ধনী কইনাৰ লগত বিবাহ হোৱাৰ লক্ষণ দেখিছে। বন্ধুসকল, সপোনত অধিক খং কৰা দেখিলে কি হয়? বন্ধুসকল, আপুনি যদি সপোনত বহুত খং কৰা দেখিছে, তেনেহ'লে আপোনাৰ মামলা হোৱাৰ লক্ষণ, বা আপুনি এনেকুৱা এটা কিবা সংঘটিত হ'ব, য'ত নেকি আপুনি কৰ্ট কাছাৰীলৈকে যাব লগা হ'ব পাৰে। বন্ধুসকল, সপোনত অতি উচ্চ ঘৰ দেখিলে কি হয়? যদি বন্ধুসকল আপুনি সপোনৰ উচ্চ ঘৰ দেখিছে, বহুত ধনী ঘৰ দেখিছে, তেনেহ'লে আপোনাৰ হাতলৈ অৰ্থ অহাৰ লক্ষণ দেখিছে, বা আপোনাৰ হাতত টকা আহিব, আপুনি টকা পাব। সপোনত অধিক শণ দেখিলে কি হয়? বন্ধুসকল, যদি আপুনি সপোনত অধিক শণ দেখিছে, তেতিয়াহ'লে আপোনাৰ উন্নতি হোৱাৰ লক্ষণ দেখিছে আপুনি। বন্ধুসকল, সপোনত অন্ধ বিচ্ছেদ দেখিলে কি হয়? বন্ধুসকল, হিতাধিকাৰী বা বন্ধুৰ মৃত্যু হ'ব পাৰে, আপোনাৰ কোনোবা আপোন বা আপোনাৰ কোনোবা বন্ধুৰ মৃত্যু হ'ব পাৰে। বন্ধুসকল, সপোনত অগ্নিত কাপোৰ পৰা দেখিলে বন্ধুসকল ব্যৱসায়ৰ ক্ষতি হোৱাৰ লক্ষণ দেখা পোৱা যায়। বন্ধুসকল, সপোনত অন্ধ লোক অহা দেখিলে বন্ধুসকল অৰ্থৰ অভাৱ লক্ষণ হোৱা দেখা যায়, বা আপোনাৰ অৰ্থৰ অভাৱ হ'ব, টকা পইচাৰ অভাৱ হোৱাৰ লক্ষণ দেখা যায়। বন্ধুসকল, সপোনত অশোক গছ দেখিলে কি হয়? বন্ধুসকল, সপোনত যদি আপুনি অশোক গছ দেখিছে, তেনেহ'লে আপোনাৰ আকস্মিক শোক পোৱাৰ লক্ষণ, বা আপুনি বহুত দুখ পাব, কিবা অকস্মাত আপোনাৰ কিবা এটা হৈ যাব, য'ত নেকি আপুনি বহুত দুখ পাব। এইটোৱে আজি সপোনৰ
আলোচনা আছিলে বন্ধুসকল। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু যদি ভিডিঅ'টো কিবা মোৰ কোৱাতে ভুল যেন লাগিছে তেনেহ'লে আপুনি কমেণ্ট বক্সত শুধৰাই দিব। ধন্যবাদ।